Hello dear NEET aspirant 2025 upcoming doctors আজি মই আপোনালোকৰ লগত 2025 চনৰ যি NEET পৰীক্ষা হৈ গৈছিল সেই NEET পৰীক্ষাৰ কাটঅফৰ বিষয়ে আজি আলোচনা কৰিম আপোনালোকৰ লগত গতিকে আপোনালোকে ভিডিওটো শেষলৈকে চাব কিবা এটা যদি নজনা থাকি যায় কিবা এটা ডাউট যদি থাকি যায় আপোনালোকে মোক কোৱেশ্যনত সুধিব পাৰিব কমেন্ট বক্স আছে কমেন্ট বক্সত আপোনালোকে কমেন্ট দি দিলে মই আপোনালোকক উত্তৰ দি দিম আৰু আজি মই দেখাম 2022 চন 23 চন 24 চনৰ যি মাৰ্কস ওয়াইজ কাটঅফ আছিলে মাৰ্কস কিমান মাৰ্কস পালে কিমান ৰেংক পাইছিলে আপোনালোকক মই সেইখিনি দেখাম তাৰপৰা দেখাম পাছত আপোনালোকৰ 2025 চনৰ কিমান নম্বৰ পালে ভাল এখন কলেজত আপোনালোকৰ নিজৰ ডক্টৰ হোৱাৰ সপোন শেষ কৰিব পাৰিব মানে ডক্টৰ হোৱাৰ সপোনটো বাস্তৱত আনিব পাৰিব আৰু কিমান ৰেংক পালে অল ইণ্ডিয়া কিমান ৰেংক পালে আপোনালোকে ভাল এখন কলেজত চৰকাৰী কলেজত আপোনালোকে এমবিবিএছ কৰিব পাৰিব এই সকলোখিনি আপোনালোকক মই কৈ আছো দেখাই আছো মই মোবাইল স্ক্ৰীনত গতিকে আপোনালোকে প্ৰথমে মই 3 বছৰ যি প্ৰিভিয়াছ ইয়াৰ 3 বছৰ হৈ গৈছিল প্ৰিভিয়াছ ইয়াৰৰ কাটঅফটো আপোনালোকক মই অকমান দেখাই লৈছো তাৰ পিছত মই 2025 চনৰ কাটঅফ ফালে দেখাম আপোনালোকে ধ্যান দি ভিডিওটো চাব লাষ্টলৈকে সো প্ৰথমতে আপোনালোকে চাগে মোৰ মোবাইল স্ক্ৰীনত দেখিছে নিশ্চয় 2022 চন আৰু 2023 চনৰ এই কাটঅফখিনি মই আপোনালোকক দেখাই লম প্ৰথমতে যি ইউআ কেটেগৰী আছিল 2022 চনৰ যদি আপোনালোকে ইউআ কেটেগৰী ল'ৰা-ছোৱালী যদি 543 নম্বৰ পাইছিলে তেলে 53000 ৰেংক পাইছিলে আৰু 53000 ৰেংকৰ ভিতৰত আপোনালোকে কোনোবা এখন গভৰ্ণমেণ্ট কলেজত ভাল এখন গভৰ্ণমেণ্ট কলেজত সিট পাই গৈছিলে আৰু 2023 চনত 546 যদি নম্বৰ পাইছিলে 546 টো 67 কে ৰেংক আহিছিলে আপোনালোকৰ জেনেৰেল কেটেগৰী সো জেনেৰেল কেটেগৰী ছাত্ৰ-ছাত্ৰীসকলে কিমানতে আপোনালোকে ভাল এখন কলেজত মানে লাষ্টৰ যিকোনো এখন কলেজত আপোনালোকে সিট পাই গৈছিলে এমবিবিএছ চৰকাৰী কলেজত সিট পাই গৈছিলে আৰু 2024 চনত যেটো ৰিসেন্টলি হৈ গৈছে হেতু আপোনালোক সকলোৱে জানে চাগে 2024 চনৰ পেপাৰটো ইজি আছিল কাৰণে আপোনালোকৰ নাম্বাৰটো বেছি পোৱাৰ কাৰণে নাম্বাৰ যিমান বেছি পালেও কিন্তু ৰেংকটো কম আহিছিলে সো 610 নম্বৰ যদি আপোনালোকে 2024 চনত পাইছিলে জেনেৰেল কেটেগৰী তেতিয়াহলে আপোনালোকৰ 66 কে ৰেংক আহিছিলে হেতু মানে বহুত ওপৰ গুছি গৈছিলে কিন্তু এবাৰ আপোনালোকৰ কি হ'ব 2025 চনৰ আপোনালোকৰ যদি নম্বৰ কমকেও পাই আছে তেতিয়া আপোনালোকে এখন ভাল কলেজত নাম্বাৰ মানে ভাল কলেজত নাম লগাব পাৰিব কাৰণ কেলে এবাৰ পেপাৰ যি লেভেল আছিলে সেই পেপাৰটো অকমান টাফ আছিলে যোৱা বছৰ যি 3 বছৰ 4 বছৰ যোৱা 3-4 বছৰ যিমান কোৱেশ্চন আহিছিলে সো সেই কোৱেশ্চনতকৈ এবাৰ পেপাৰ লেভেলটো অকমান হলো আপ আছিলে অকমান নহয় ভালখিনি আপ আছিলে সো এবাৰ যদি আপোনালোকে আগতকৈ যদি নম্বৰ কমকেও পাই আছে তেতিয়া হলো আপোনালোকে টেনচন নকৰিব ভাল এখন ইউনিভাৰ্সিটিত বা ভাল এখন কলেজত আপোনালোকে চান্স পাব এমবিবিএছ কৰিবলৈ নেক্সট আপোনালোকৰ যি 2022 চনৰ ওবিসি কাটঅফ আছিল ওবিসি কাটঅফটো অকমান দেখাই দিছো ওবিসি যদি ষ্টুডেন্টে 421 নম্বৰ পাইছিলে 2022 চনত 1.5 লাখ আইছিলে আপোনালোকৰ ৰেংক সো 530 যদি পাইছিলে 2023 চনত তেতিয়াহলে আপোনালোকৰ 1.8 লাখ আছিলে আপোনালোকৰ ৰেংক আৰু 2024 চনত ৰিসেন্টলি যি 511 নম্বৰ যদি আপোনালোকে পাইছিলে 1.8 লাখ আপোনালোকৰ ৰেংক আছিল আৰু এইখিনি ৰেংকৰ ভিতৰত আপোনালোকে ভাল এখন কলেজত নাম লগাবলৈ সক্ষম হৈছিলে সিমিলাৰলি আপোনালোকৰ এসসি কেটেগৰীখিনি অকমান দেখাই দিছো এসসি কেটেগৰীখিনি আপোনালোকৰ যদি 2022 চনত 446 ৰেংক পাইছিলে মানে 446 মাৰ্কস আপোনালোকে যদি পাইছিলে তেতিয়াহলে আপোনালোকৰ ৰেংক আছিল 1.3 লাখ আছিলে আৰু 445 যদি আপোনালোকে মাৰ্কস পাইছিলে 2023 চনত তেতিয়াহলে আপোনালোকৰ ৰেংক আছিল 1.6 আৰু 2024 চনত যি ৰিসেন্টলি হৈ গৈছে সেই 24 চনত আপোনালোকে 508 যদি পাইছিলে তেতিয়াহলে 1.9 লাখ আছিলে আপোনালোকৰ ৰেংকটো আৰু এসটিপি খিনি তলত আছে এসটিপি খিনি আপোনালোকে চাই লব পাৰিব এসটিপি যিখিনি ছাত্ৰ-ছাত্ৰী আছে সেইখিনি যদি আপোনালোকৰ 2022 চনত যদি আপোনালোকে 362 নম্বৰ পাইছিলে তেতিয়াহলে আপোনালোকৰ ৰেংক আছিলে 2.2 লাখ আৰু 376 যদি নম্বৰ পাইছিলে আপোনালোকৰ ৰেংক আছিলে 2.6 লাখ আৰু 2024 চনত ৰিসেন্টলি হেতু যদি আপোনালোকে 453 নম্বৰ পাইছিলে তেতিয়াহলে আপোনালোকৰ ৰেংক আছিলে 2.7 লাখ আৰু ইমানখিনি ৰেংক পাই গলে আপোনালোকে অসমৰ যিকোনো এখন কলেজত আপোনালোকে সিট পাবলৈ সক্ষম হৈছিলে আৰু এসটি হিলছখিনি আপোনালোকে তলত আছে তলত চাই লব পাৰিব এসটি হিলছখিনি আপোনালোকৰ আছে এসটি হিলছৰ যদি আপোনালোকে এসটি হিলছৰ ল'ৰা-ছোৱালীখিনি যদি 2022 চনত আপোনালোকে যদি নম্বৰ পাইছিলে 272 নম্বৰ তেলে আপোনালোকৰ ৰেংক আছিলে 3.7 আছিলে আপোনালোকৰ ৰেংক আৰু যদি আপোনালোকে 2023 চনত যদি আপোনালোকে নম্বৰ পাইছিলে 311 নম্বৰ 311 নম্বৰ আপোনালোকৰ ৰেংক আছিলে 3.9 লাখ আছিলে আৰু 2024 চনত যি ৰিসেন্টলি পৰীক্ষা হৈছিল ৰিসেন্টলি পৰীক্ষাত আপোনালোকৰ যদি 341 নম্বৰ পাইছিলে তেলে আপোনালোকৰ ৰেংক আছিলে 4.3 লাখ এতিয়া মই প্ৰিভিয়াছ ইয়াৰ কাটঅফখিনি দেখালো এতিয়া নেক্সট আপোনালোকক দেখাম মই যি 2025 চনৰ কাটঅফ আছে সেইখিনি দেখাম এতিয়া মই আপোনালোকক দেখাম আপোনালোকৰ যি 2025 চনৰ ৰেংক হ'ব ৰেংক ওয়াইজ আপোনালোকৰ কাটঅফটো দেখাম তাৰ পিছত আপোনালোকৰ মাৰ্কস ওয়াইজ কাটঅফ দেখাম এটা প্ৰথমতে আপোনালোকে যদি জেনেৰেল কেটেগৰী হয় জেনেৰেল কেটেগৰী ল'ৰা-ছোৱালীখিনিয়ে যদি 70 পৰা 75000 ভিতৰত অল ইণ্ডিয়া ৰেংকত যদি আপোনালোকৰ আছে ৰেংক যদি আছে তেতিয়াহলে আপোনালোকে কোনোবা এখন কলেজত নাম পাবই লগাব পাৰিবই আপোনালোকে বিন্দাস থাকক কোনোবা এখন কলেজত আপোনালোকৰ এমবিবিএছ কৰা সপোন পূৰ হ'বই নেক্সট আপোনালোকৰ যদি ইডব্লিউএছ কেটেগৰী হয় ইডব্লিউএছ কেটেগৰী এবাৰ যদি 2025 চনৰ যদি আপোনালোকে 68 কে পৰা আপোনালোকে যদি 75 কে ভিতৰত যদি ৰেংকটো
আপোনালোকে হাসিল কৰি থৈছে আপোনালোকে যদি পাই থৈছে তেতিয়াহ'লে আপোনালোকে কোনোবা এখন কলেজত কোনোবা এখন নহয় কোনোবা এখন কলেজত নাম লগাব পাৰিব আৰু MBBS হ'ব পাৰিব নেক্সট আপোনালোকৰ OBC কেটেগৰীখন যদি 2 লাখত ভিতৰত আছে 2 লাখত হ'ব SC কাৰণে যদি আপোনালোকৰ 2.5 লাখত আছে 2.5 লাখত হ'ব STP কাৰণে যদি আপোনালোকে 3 লাখৰ ভিতৰতো আছে অল ইণ্ডিয়া ৰেংক আপোনালোকে ভাল এখন কলেজত নাম লগাব পাৰিব নেক্সট ST হিলছৰ কাৰণে যদি 4.5 লাখ আছে আপোনালোকে ভাল এখন কলেজত নাম লগাব পাৰিব নেক্সট এটা আপোনালোকৰ মই মাৰ্কছখিনি দেখাম এইটো আছে ৰেংক ওয়াইজ আছিলে কিমান ৰেংকৰ ভিতৰত পালে আপোনালোকে ভাল এখন কলেজত নাম লগাব পাৰিব সেইটো দেখাম চৰকাৰী কলেজত দেখালো এটা মই আপোনালোকক দেখাম মাৰ্কছ কিমান মাৰ্কছ পালে আপোনালোকে পাব ভাল এখন কলেজত 2025 সেইটো মাৰ্কছটো আপোনালোকে চাওক এটা আপোনালোকে মাৰ্কছটো মই দুটা কেটেগৰীত ভাগ কৰিছো মাৰ্কছটো আপোনালোকৰ এটা হৈছে অল ইণ্ডিয়া কেটেগৰীৰ কাৰণে ভাগ কৰিছো আৰু এটা আপোনালোকৰ মই আসামৰ কাৰণে ভাগ কৰিছো সো ইয়াত দুটা কেটেগৰী আছে দুটা কেটেগৰীৰ কাৰণে আপোনালোকে চাই ল'ব পাৰিব নিজে সো আপোনালোকক প্ৰথমতে মই দেখাই লৈছো অল ইণ্ডিয়া কেটেগৰীটো আপোনালোকে চাই ল'ব অল ইণ্ডিয়া কেটেগৰী আপোনালোকে যদি জেনেৰেল কাষ্ট হয় তেতিয়াহ'লে আপোনালোকৰ যদি মাৰ্কছ যদি 520 নম্বৰ এতিয়া আহি আছে 520 নম্বৰ ভিতৰত আপোনালোকে 2025 মানে এডমিশ্যন পাব পাৰিব 510 পৰা 520 আপোনালোকে ধৰি লওক যদি মাৰ্কছ পাই থৈছে আপোনালোকৰ হৈ যাব এবাৰ মানে নাম আহিব যদি অসমৰ ভিতৰত যদি আপোনালোকৰ মাৰ্কছটো চাই অসমত আপোনালোকৰ ইৱাৰৰ যদি 463 পৰা 463 নম্বৰ যদি পায় তেতিয়াহ'লে আপোনালোকৰ লাষ্ট কাট অফটো যাব পাৰে মানে 450 পৰা আপোনালোকে 470 নম্বৰ ভিতৰত ধৰি থৈ দিয়ক 450 পৰা 470 নম্বৰ যদি আপোনালোকে নম্বৰ পাই থৈছে তেতিয়াহ'লে আপোনালোকৰ এইবাৰ এডমিশ্যন হৈ যাব চৰকাৰী কলেজত নেক্সট আপোনালোকৰ EW কেটেগৰীৰ কাৰণে আপোনালোকে চাব পাৰে EW কেটেগৰীৰ কাৰণে যদিহে আপোনালোকে অল ইণ্ডিয়া কেটেগৰীত চাই অল ইণ্ডিয়াৰ যদি ৰেংকত চাই তেতিয়াহ'লে আপোনালোকে যদি 516 নম্বৰ যদি পাই থৈছে তেতিয়াহ'লে আপোনালোকে মানে 510 পৰা 520 নম্বৰ যদি আপোনালোকে পাই থৈছে EWS কেটেগৰী সো তেতিয়াহ'লে আপোনালোকৰ কি হৈ যাব কোনোবা এখন কলেজত আপোনালোকে নাম লগাব পাৰিব যদি অল আসামত যদি চাওঁ আসামৰটো কাট অফটো কম যায় সেইটো আপোনালোকে নিজেই জানে সো এইবাৰ আসামত 200টা সিটো বহাইছে আৰু সেইটো কাৰণে কাট অফটো আৰু কম যাব সো আপোনালোকে যদি আসামৰ EWS কেটেগৰী হয় তেতিয়াহ'লে আপোনালোকে যদি 550 পৰা যদি আপোনালোকে 560 পাইছে তেতিয়াহ'লে আপোনালোকৰ EWS কেটেগৰীখিনি নাম লগাব পাৰিব নেক্সট OBC কেটেগৰীখিনি চাই ল'ব পাৰিব OBC কেটেগৰীখিনি মই আপোনালোকক দেখাইছো OBC কেটেগৰীখিনি সো OBC কেটেগৰী যদি 520 ৰ পৰা 510 মানে আপোনালোকৰ ধৰি লওক 510 ৰ পৰা 520 510 পৰা 520 যদি আপোনালোকে পাই থৈছে অল ইণ্ডিয়া কেটেগৰী আপোনালোকে মানে কি বুলি কয় নাম লগাব পাৰিব আৰু আসামৰ কাৰণে যদি চাওঁ আসামৰ ফালে আপোনালোকে যদি 351 যদি আপোনালোকে পাইছে 351 টো আপোনালোকৰ কি হৈ যাব নাম লগাব পাৰিব এইবাৰ আৰু মানে 300 আপোনালোকৰ 50 বুলি ধৰি লওক 350 পৰা 360 ভিতৰত ধৰি লওক ইমানটো যদি পাই থৈছে এই OBC কেটেগৰীখিনি তো তেতিয়াহ'লে আপোনালোকে কি ভাল এখন কলেজত নাম লগাব পাৰিব তাৰপৰা SC খিনি চাই ল'ব পাৰিব SC খিনি আপোনালোকৰ তলত দি থোৱা আছে 399 ৰ পৰা আপোনালোকৰ 410 মানে আপোনালোকে ধৰি লওক 400 পৰা 410 ভিতৰত যদি আপোনালোকে নম্বৰটো পাই থৈছে তেতিয়াহ'লে আপোনালোকে ভাল এখন কলেজত নাম লগাব পাৰিব তাৰপিছত আসামৰ কাৰণে যদি চাই অকল কেৱল আসামৰ কাৰণে এইটো ইণ্ডিয়াৰ কাৰণে আছিলে আসামৰ কাৰণে যদি চাই SC কেটেগৰী ল'ৰা ছোৱালীয়ে তেতিয়াহ'লে 360 পৰা যদি আপোনালোকে 370 নম্বৰ পায় তেতিয়াহ'লে সিটটো পাবই তো টেনশ্যন কৰিব নালাগে আপোনালোকৰ কিমানটো নম্বৰ পালেও হ'ব নেক্সট আপোনালোকৰ SC কেটেগৰীৰ কাৰণে আপোনালোকৰ 370 নম্বৰৰ পৰা যদি 370 নম্বৰ যদি পায় তেতিয়াও আপোনালোকৰ সিট আছে চান্স আছে সিট মানে পোৱাৰ সো 370 পৰা আপোনালোকে 380 নম্বৰ যদি STP যদি কেটেগৰী ছাত্ৰ-ছাত্ৰী আছে সেইখিনি আপোনালোকে সিট পাব তাৰপিছত বাকিখিনি ST হিলছখিনি ইয়াতকৈ অকণমান কমত যাব সো আপোনালোকৰ মই অল ইণ্ডিয়া কেটেগৰী ৰেংক দেখাইলোঁ অল ইণ্ডিয়াৰ ফালে আপোনালোকৰ কিমান নম্বৰ পাব লাগিব আসামৰ ফালে কিমান নম্বৰ পাব লাগিব এই সকলোখিনি আপোনালোকক দেখাইলোঁ আপোনালোকে যদি ভিডিঅ'টো ভাল লাগে ভিডিঅ'টো লাইক এটা কৰি দিয়ক যদি চেনেল নতুন আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক সো থেংক ইউ আজিলৈ ইমানতে সমাপ্ত মাৰিছোঁ